চাওক কিমান মজা বৰষুণত ভিজি আছো। চাওক ইফালে হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি অন্যতম এটা ভিডিঅ' লৈ আহিছোঁ। বৰষুণৰ ছিজন। এতিয়া বৰষুণত মই ঘৰত বহি কি কৰি আছিলোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম অলপ। তাৰে কেইটামান ভিডিঅ' শ্বুট কৰিছিলোঁ, চ' বৰিং হৈ আছিলোঁ। চ' আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ, বৰষুণটো দেখিলে তিতিবলৈতো বহুত মন যায়, কিন্তু কি কৰিব, তিতিবওতো নোৱাৰি। এতিয়া হৈছে কৰোণাৰ ছিজন। যেতিয়া বৰষুণ তিতি বা চৰ্দি বা কাহ হ'ব, তেতিয়া আৰু হস্পিটেল গ'লে হস্পিটেলত ক'ব যে কৰোণাৰ টেষ্ট কৰোৱা। চ' কৰোণা পজিটিভ ওলালেতো আৰু হৈ গ'ল আৰু ন। চ' বন্ধুসকল, এনে ধেমালি কৰিলোঁ। চ' ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। চ' ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ ঘৰৰ ডৰেমন। চ' তাকো বান্ধি থৈ দিছোঁ বৰষুণৰ ছিজন। এতিয়া এৰি দিলে তাই একদম বাহিৰত গৈ আৰু ঘৰত উঠি গোটেই ঘৰ বৰবাদ কৰি দিব। চ' ফ্ৰেণ্ডছ, এইটো হৈছে আৰু আমাৰ ঘৰৰ পুতলো। সি বৰষুণত ঘৰ লেতেৰা হ'ব বোলে গাড়ী ঘৰত শুই আছে। কি মজা বৰষুণ দি আছে।